हेलो एवरीवन আজি ভিডিওটো ষ্টেচনৰ পৰা আৰম্ভ কৰিছো এফালে মানুহজন আৰু এফালে মই দুজনে অপেক্ষা কৰি আছো ট্ৰেইনৰ কাৰণে আমি আজি গৈ আছো ৰুমলৈ আমাৰ ট্ৰেইন আছে 11:45 ত ঘৰৰ পৰা অকনমান সোনকালে ওলাই আহিলো হেকানে ইয়াতে আমনি লাগিছে আৰু ষ্টেচনটো ইমান ডাঙৰ নহয় হেকানে মানুহৰ সমাগম নাই ৰাতি ভাতটো 8টা মান বজাতে খাই দিয়া হল হেকাৰণে এতিয়া মোৰ টোপনি আহিছে মোৰ এটো অভ্যাসে ভাত খাই দিয়া পিছত টোপনি আহিয়ে যায় ডেটা আহিছিলে থবলৈ তেওঁলোক গলগৈ অলপ টাইম থাকি এতিয়া আমি দুজনে ৰৈ আছো আৰু 11:45 তে আহিব ট্ৰেইন এফালে আমনি লাগিছে এফালে এটা বেগ আছে এফালে মোৰ সৰু বেগ এটা আছে নেকৈ বেগটোতে শুই আছো আৰু টাইম পাস কৰি আছো এফালে ৰাতিপুৱা দুইজনে মই ওপৰত হলো মানুহজন তলত হলে মোৰ আজি ইমান টোপনি নাহিল ওপৰত কিবা পৰিম ভাব এটা লাগিলে অলপ ভয়ও লাগিলে কাৰণে টোপনি নাহিলে ৰাতিটো এনেকৈ থাকিলো আৰু এফালে বাহিৰৰ দৃশ্য চাই দুইজনে বহি আছো আৰু পোৱাহি নাই অকমান টাইম আছে আৰু পাবলৈ এফালে আকৌ ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে আহি গল পুৰি ঘুগুনি চাহ যিমানে আহিলেও এই ৰাতিপুৱা যে খাব নোৱাৰি আৰু দেই অৱশ্যে ইমান টাইমো হোৱা নাই তাৰ পৰা এফালে আহি পালো ষ্টেচন মানুহজনে কেব বুক কৰি আছে এতিয়া যাব লাগিব ৰুমলৈ এই ঘৰৰ পৰা ৰুমলৈ ৰুমৰ পৰা ঘৰলৈ এই অহা যোৱাখনে মোৰ বৰ আমনি লাগে মানুহজনৰ লগত এটো মোৰ ফাৰ্ষ্ট ট্ৰেইন জাৰ্নি হেকাৰণে ভিডিও এটা কৰি থলো আৰু এতিয়ালৈ বাই বাই